জালুকীয়াৰ সৈতে খুতৰা শাক লগত তেতেলী। এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন, সকলোৱে ভাল পাব। এয়া মই লৈছোঁ খুতৰা শাক, দেখিছে এডাল কৰি লৈছোঁ, ভালকৈ ধুই ল'লোঁ। লগতে মই ইয়াত লৈছোঁ টমেটো চচ 1 চামুচ আৰু চিলি চচ 1 চামুচ, পিঁয়াজ জলকীয়া দেখিছে মই এনেকৈ কৰি লৈছোঁ ডাঙৰ ডাঙৰ। লগতে ইয়াত লৈছোঁ নহৰু আৰু জালুক কেইটামান খুন্দি লৈছোঁ, আৰু ইয়াত তেতেলী কেইডোখৰমান লৈছোঁ। এতিয়া বাকীখিনি চাওঁ ব'লক। এয়া মই কেৰাহী এখন পানী অলপ গৰম দিছিলোঁ। এতিয়া শাকখিনি ভালদৰে ইয়াত দি দিব। হেতা এখনে দি আপোনালোকে শাকখিনি ডুব যোৱাকৈ ভালকৈ এনেকৈ লৰাই দিব। তাৰপৰা 5 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো হাই কৰি থৈ দিব। এয়া 5 মিনিট হৈ গৈছে, দেখিছে আপোনালোকে আমাৰ হৈ গৈছে ইতিমধ্যে 50% হৈ গৈছে, দেখিছে কালাৰটো গ্ৰীণ কালাৰ আহিছে। শাকৰ জোল বুলি ক'লে বইল বহুত ভাল লাগে আৰু খাই। মই এতিয়া ইয়াত পিঁয়াজ আৰু জলকীয়াও দি দিম, লগতে মই বনাই থোৱা নহৰু আৰু জালুক এইখিনি ইয়াত দি দিম। লৰাই ভালকৈ আকৌ 5 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো হাই কৰি পেলাই আপোনালোকে ঢাক মাৰি থৈ দিব। এতিয়া আমাৰ 5 মিনিট সময় হৈ গৈছে, দেখিছে এয়া প্ৰায় হৈ গৈছে 70%, দেখিছে। এতিয়া আপোনালোকে হেতাখনেৰে জলকীয়া ভালকৈ পিঁয়াজবোৰ এনেকৈ ভাঙি দিব, জলকীয়াবোৰো এনেকৈ দি দিব, তেতিয়া জ্বলাটো অকণমান আহিব, খাবলৈও ভাল লাগে মানে তেনেকৈ, দেখিছেনে। এতিয়া তেতেলীখিনিও ইয়াত দি দিম, দি পিনে হেতাখনেদি ভালকৈ আপোনালোকে ভালদৰে লৰাই কৰি দিব। তাৰপিছতে এতিয়া বনাই থোৱা আমি পেষ্টখিনিও ইয়াত দি দিম, দেখিছে। এইখিনিও দিয়াৰ পিছতে ভালদৰে লৰাই পেলাই আপোনালোকে আকৌ 3 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো হাই কৰি পেলাই ঢাকি থৈ দিব। এই আমাৰ 3 মিনিট সময় হৈ গৈছে, দেখিছে সম্পূৰ্ণৰূপে হৈ গৈছে আমাৰ আজিৰ ৰেচিপিটো। ইমান সুন্দৰ হৈছে, দেখিছে। ইয়াত এতিয়া মই দিম নিমখ 1 চামুচ দি দিব, দি পিনে আপোনালোকে ভালদৰে লৰাই দিব। তাৰপিছতে আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, সকলোৱে ভাল পাব। এতিয়া ছাৰ্ভ কৰোঁ ব'লক। এয়া দেখিছে মই উলিয়াই আনিছোঁ সম্পূৰ্ণৰূপে, ইমান সুন্দৰ হৈছে। এবাৰ এনেকৈ খাই চাবচোন। যিসকলৰ গেষ্ট্ৰিকৰ অলপ প্ৰব্লেম থাকে বা যিসকল অলপ প্ৰেছাৰৰ প্ৰব্লেম থাকে, তেওঁলোকে এনেকুৱা ৰেচিপিবোৰ খাব, স্বাস্থ্যৰ কাৰণে ভাল হয়, গম পায়নে।